रायजोआव आसाम हारिमुआरि जांख्रिथाय 2023 आरो 2024 दिनैनिफ्राय जागायजेनबाय। रायजोनि खना खनला गामिफोरनि लाइमोनफोरखौ हारिमुआरि बिथिङाव जौगाहोनायनि थांखि लानानै दिनै 10 नबेम्बरनिफ्राय 30 नबेम्बरसिम गासैबो गामि पन्चायत, वार्ड, बिसिडिसि, एमइसि फोराव आसाम हारिमुआरि जांख्रिथाय बादायलायनाया रायजोनि दाब दाब जायगाफोरजों लोगोसे कुसुगाव आरो गसाइगाव जौगाखां खोन्दोनि सिङाव थानाय बसगाव, कुसुगाव आरो बुंखा बिसिडिसिनि बानजायनायावबो दिनैनिफ्राय जागायजेनो। बे बादायलायनाय हाबाफारियाव गुबुन गुबुन फरायसालिनि गोबां फरायसाफोरजों लोगोसे माखासे आइजो गावसुंथा आफादनि सोद्रोमाफोरखौबो मैखोमै बाहागो लानायखौ नुनो मोननाय जायो। लोगोसे बे हाबाफारिनि गेजेरजोंनो बेबायदि हाबाफारिया थारैनो जोबोद बाख्नायथाव जादों होनना गसाइगाव महकुमानि खुंगिरि आरण्य सैकिया आरो कुसुगाव जौगाखां खोन्दोनि बिडिअ सानसुमा बसुमतारी मोनहा बुंथियो। নমস্কাৰ, মই আসাম সাংস্কৃতিক মহাসংগ্ৰাম প্ৰগ্ৰামৰ জাজ গ্ৰুপ 4ৰ পৰা জাজ পিংকি দাস কৈ আছোঁ। ইয়াতে ব্লকৰ কচুগাঁও ব্লকৰ ভিচিডিচি বসগাঁও ভিচিডিচিৰ গাইডে হেলেনী হলত প্ৰগ্ৰামটো হৈ আছে। প্ৰগ্ৰামটো খুব ধুনীয়াকৈ হৈ আছে। ইয়াতে চঙৰ হৈ আছে, ডান্সৰ হৈ আছে। চঙৰ ভূপেন হাজৰিকা, জ্যোতি সংগীত, ৰাভা সংগীত আৰু ৰবীন্দ্ৰ সংগীত এই কেটাগৰীত কৰি আছে আৰু ডান্সত এথনিক ডেন্স, বিহু ডেন্স এইবিলাক কেটাগৰীত বাচ্চাবিলাক প্ৰগ্ৰাম কৰি আছে। আমাৰ ল'ৰা ছোৱালীবিলাক খুব ধুনীয়াকৈ পাৰ্টিচিপেট কৰি আছে। তো মই অসম চৰকাৰক ধন্যবাদ যাচি আছোঁ যে ইমান ধুনীয়া এটা প্ৰগ্ৰাম এৰেঞ্জ কৰিছে তেখেতে। এই প্ৰগ্ৰামৰ জৰিয়তে আমি ল'ৰা ছোৱালীসকলৰ টেলেণ্টবিলাক, তেখেতৰ প্ৰতিভাবিলাক আমি চাব পাৰি আছোঁ। তেখেতৰ প্ৰতিভাটো উভতি আহি আছে। সেইটোৰ কাৰণে মই ধন্যবাদ যাচি আছোঁ। নমস্কাৰ, মই কুসুগাঁও ব্লকৰ বিডিঅ সানসুমা বসুমতাৰী। আজি প্ৰগ্ৰামটো হ'ল আমাৰ অসম চৰকাৰৰ সংস্কৃতি ডিপাৰ্টমেণ্টৰ নিৰ্দেশ মতে আমি আজি কুসুগাঁও আণ্ডাৰত থকা আমাৰ বসগাঁও বিচিডিচি আৰু কুসুগাঁও বিচিডিচি দুটা আৰম্ভণি হৈছে। এই আৰম্ভণিতে আমি আজি আমাৰ এই প্ৰগ্ৰামত আমাৰ কোকৰাঝাৰ জিলাৰ পৰা জাজসকল আহিছে, মিউজিচিয়ান টিচাৰবিলাক আহিছে। গতিকে আমি আজি প্ৰগ্ৰামটো ইয়াতে এৰেঞ্জ কৰিছোঁ আমাৰ বসগাঁও বিচিডিচি আণ্ডাৰত থকা আমাৰ হেৰিনা কমিউনিটি হলত। আজি প্ৰগ্ৰামৰ মেইন উদ্দেশ্যটো হ'ল আমাৰ এইটো সাংস্কৃতিক এই কালচাৰ এইবিলাক আমাৰ বহুত মানে ৰিম'ট এৰিয়া ল'ৰা ছোৱালীবিলাক আমাৰ বহুত এনে পৰি আছে, যেনেকৈ জানে নিজৰ যি মানে টেলেণ্ট এইটো দেখুৱাবৰ কাৰণে সুবিধা পোৱা নাছিলে। গতিকে এইটোৰ কাৰণে আমাৰ অসম চৰকাৰে এই সুবিধাটো বা গাঁৱৰ ল'ৰা ছোৱালীবিলাকৰ বা স্কুলৰ ল'ৰা ছোৱালীবিলাকৰ আমাৰ উন্নত কৰিবৰ কাৰণে কালচাৰৰ কাৰণে এটা প্ৰগ্ৰাম কৰিছোঁ। আমাৰ কুসুগাঁও ব্লকৰ আণ্ডাৰত টোটাল 37 বিচিডিচি। এই 37 বিচিডিচি আমাৰ সকলো বিচিডিচি হ'ব। আজি অকল দুটা বিচিডিচি, বাকী আমাৰ মেইন বাকী বিচিডিচিবিলাক আমাৰ 18ৰ পৰা আৰম্ভ হ'ব, 18ৰ পৰা 22-25 লৈকে। তাৰপিছত ইয়াৰ চিলেকশ্যন হোৱাৰ পিছত আমাৰ আকৌ LAC লেভেল হ'ব। বিচিডিচি লেভেলত যিবিলাক চিলেকশ্যন হোৱাৰ পিছত আকৌ LAC লেভেলত সমষ্টি হিচাপত এইটো আমাৰ কম্পিটিশ্যন হ'ব। তাৰপিছত LAC চিলেকশ্যন হোৱাৰ পিছত ডিষ্ট্ৰিক্ট লেভেল, ডিষ্ট্ৰিক্ট চিলেকশ্যন হোৱাৰ পিছত নেশ্যনেল ডিষ্ট্ৰিক্ট ষ্টেট লেভেল তেনেকুৱা হৈ যাব। আৰু সেইখিনি আমাৰ যাতে ল'ৰা ছোৱালীবিলাক যাতে আমি ভাল জেগাত দিব পাৰে, উন্নত কৰিব পাৰে কালচাৰ ডিপাৰ্টমেণ্টত। যেনেকৈ পঢ়া শুনা আমি লেখক পাৰে, ঠিক তেনেকুৱা আমাৰ পঢ়া শুনাৰ লগতে এই কালচাৰ সংস্কৃতিটো আমি উন্নত কৰিবৰ কাৰণে, গাঁৱৰ মানুহ উন্নত কৰিবৰ কাৰণে আমি দিব পাৰে। সেইখিনি আমি প্ৰগ্ৰামটো এৰেঞ্জ কৰিছোঁ। সেইখিনি আজি মানে ৰেজিষ্ট্ৰেশ্যন আমাৰ কুসুগাঁও ব্লকত বহুত হৈছে। মোটামুটি 10,000ৰ এবভ আমাৰ ৰেজিষ্ট্ৰেশ্যন হৈছে কুসুগাঁও ব্লকৰ আণ্ডাৰত। 10,000 মান কিবা এটা হওক। আৰু আজিৰে পৰা অসম যদি ৰাজ্যত যদি আৰম্ভ হৈছে সাংস্কৃতিক মহাসংগ্ৰাম, কি ক'ব বিচাৰিব? ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ অনুৰোধত আৰু অসম চৰকাৰে এটা পদক্ষেপ গ্ৰহণ কৰা হৈছে যে আমাৰ যিখিনি ল'ৰা ছোৱালীখিনি সাংস্কৃতিক প্ৰতিভা আছে সেইখিনি উদ্ভাৱন আৰু তেওঁলোকৰ প্ৰতিভা বিকাশৰ কাৰণে এইটো এটা অসম চৰকাৰে এটা পদক্ষেপ লৈছে। ইয়াতে আজি দেখি পেলাই মই সঁচাকৈ ভাল লাগিছে যে ইমান ল'ৰা ছোৱালী চব ওলাই আহিছে। আমাৰ ভিচিডিচি লেভেলত এতিয়া প্ৰথমবাৰ ফাৰ্ষ্ট ষ্টেজটো ইয়াতে আৰম্ভ হৈ গৈছে আজিৰ পৰা।
পৰৱৰ্তী পৰ্যায়ত এইটো LAC লেভেলত হ'ব, তাৰপিছত ডিষ্ট্ৰিক্ট লেভেল, ডিষ্ট্ৰিক্ট তাৰপিছত ষ্টেটলৈ যাব। আৰু মই ভাবিছোঁ যে ইয়াতে ধুনীয়া পাৰ্টিচিপেশ্যন হ'ব, ল'ৰা ছোৱালীখিনি আৰু আমাৰ যিখিনি মানুহ আছে সকলোৱে নিজৰ নিজৰ সাংস্কৃতিক দিশটো ধুনীয়াকৈ পৰিৱেশন কৰিব পাৰিব। আৰু যিটো এটা প্ৰতিযোগিতামূলক এটা পৰিৱেশ ইয়াতে গঢ় লৈ উঠিব, পৰৱৰ্তী পৰ্যায়ত সেইটোৱে বহুত সহায় কৰিব বুলি মোৰ বিশ্বাস আছে।